Hello friends, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে খবৰ খুবেই বেছি ভাল আছে আৰু নিজৰ লাইফত খুবেই বেছি ভালকৈ এনজয় কৰি আছে। সো ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখাম ব্লগ যোৰহাটৰ পৰা গুৱাহাটীলৈ, যেহেতু মই অকলে যাম ফ্লাইটত। তো গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোত দেখাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সো এতিয়া মই উঠি পেলাই আপোনালোকে দেখিছে খুবেই বেছি বেয়াকৈ বৰষুণ দি আছে, গাড়ীখনো ভিজিয়ে গৈছে। লগতে মই কিছুমান পেকিঙো কৰি থৈছোঁ, কি লৈছোঁ লগত কি মানে গোটেই। সো মই এইযোৰ কাপোৰ পিন্ধিয়ে যাম, জিন্স টপ, যিহেতু কমফৰ্টেবল হ'ব, আৰু এইটো বেগ লৈ যাম, জাষ্ট এটা বেগ। সো মোৰ প্ৰব্লেম নাই, অকলে যাম যিহেতু। বেগত মই বহুত কিছুমান বস্তু লৈ লৈছোঁ, কিন্তু এইখিনি বস্তু নোহোৱাকৈ নোৱাৰি। যেনে এইটো পাৰ্চ লাগিব, এইখিনি মোৰ মেকআপৰ আছে, এইটো আপোনালোকৰ ৱেট ৱাইপছ, এইটো মোৰ টেবলেটটো, এইখিনি মোৰ শ্বেম্পু টেম্পু স্পাটাখিনিও আছে। এইখিনি মই একদম সৰু কণ্টেইনাৰ ইয়াৰ পৰা অৰ্ডাৰ দি লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা, তেনেকুৱা বটলতে শ্বেম্পুটো ভৰাই লৈছোঁ আচলতে। আৰু স্পাটো লৈছোঁ, চেৰামটো একদম সৰু এটা কিনিছোঁ। তো এইখিনি বস্তু নোহোৱাকৈ মই যাব নোৱাৰোঁ আচলতে। তো থুলমূলকৈ এইখিনি নিছোঁ, তো এইখন বেগতে মোৰ হৈ গৈছে। গুৱাহাটী গৈ বা কি হয় নাজানো, গোটেইখিনি আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। পাই গ'লোঁ যোৰহাট এয়াৰপৰ্ট, যোনটো মই আহি কেতিয়াও পোৱা নাছিলোঁ। হাজবেণ্ডে মোক থৈ গ'ল এয়াৰপৰ্টলৈ, এতিয়া মই অকলে যাব লাগিব। বৰ্ডিং পাছখন লৈ ল'লোঁ, লৈ পেলাই বহি আছোঁ আৰু বৰ বেছি দেৰি বহিব লগা নহ'লে, আধা ঘণ্টা মানে খবৰ, মানে মই বৰ দেৰিকৈও গৈছিলোঁ। চ' এয়াৰপৰ্টৰ পৰা ওলালোঁ, ৰুমটোৰ পৰা এতিয়া প্লেইনলৈকে বহিলোঁ। আপোনালোকক দেখাইছোঁ যিখিনি পাৰোঁ, অলপ চলপকৈ দেই। মই প্ৰথমতে ছাইডতে বহি আছিলোঁ, তাৰপিছত মই ছিটটো বদলালোঁ। আৰু পিছত মানুহ আছিলে কিন্তু ফ্লাইটত, নোহোৱাও নহয়। ফ্লাইটখন ষ্টাৰ্ট হৈ ডাইৰেক্ট আহি গ'লোঁ এতিয়া গুৱাহাটী এয়াৰপৰ্টলৈ। আপোনালোকক দেখাইছোঁ, মাহঁত ৰখি আছে বাহিৰত, সেইখিনি মই ব্লগিং কৰা নহ'ল। আহি পায়ে দেখিলোঁ বৰষুণ ধাৰাসাৰ, তেনেকৈ আৰু আমাৰ বৰজোৱাৰ পৰা লাচিত নগৰ মোৰ ঘৰ দূৰ হয়, তথাপি মাজতে ভাবিলোঁ খাই যাওঁ। তো সোণাপুৰলৈকে আহি গ'লোঁ, ৰাধুনী, যোনটোত মই খাই খুবেই বেছি ভাল পাওঁ গুৱাহাটীত। তো ইয়াতে ভাবিলোঁ লাঞ্চটো কৰি লওঁ। আপোনালোকক দেখাইছোঁ যি অৰ্ডাৰ দিছিলোঁ, মিক্স ভেজ, চিকেন, তেনেকৈ আৰু। আহি গ'লোঁ চিটি চেণ্টাৰ মলত, বিকজ মোৰ মেকৰ ফাউণ্ডেশ্যন খুব ইম্পৰ্টেণ্ট আছিলে, যোনটো মই আপোনালোকে গম পাইছে মই গুৱাহাটী গ'লোঁ। মোৰ কিবা এটা কাম আছিলে আচলতে পাৰ্চনেল, যোনটো মই এতিয়া ব্লগত ক'ব নোৱাৰিম। কিবা এটা মোৰ ইম্পৰ্টেণ্ট পেপাৰ কাম আছিলে, ভাবক আপোনালোকে, তো প্ৰপাৰ্টি কাম আছিলে আৰু মোৰ। চ' মই গৈছিলোঁ, মুঠতে গৈ পেলাই আহিলোঁ। অকলে ফ্লাইটত যাব লগা হ'ল, বহুত ইমাৰ্জেঞ্চি আছিল কাৰণেই গৈছিলোঁ, নহ'লে অকলে মোৰ যোৱা আচলতে মই গৈ পোৱাই নাই অকলে ফ্লাইটত। চ' আপোনালোকক দেখাইছোঁ, মই অলপ ব্লগিং কৰিছোঁ, কাৰণ মোৰ ফাৰ্ষ্ট টাইম অকলে আছিলে। চ' মই ইমানখিনি ভিডিঅ'ত কনচেনট্ৰেট কৰিব পৰা নাছিলোঁ, বিকজ নহ'লে মোৰ নিজৰ লগতো দিগদাৰ লাগি আছিলে, মই যাম কেনেকৈ ন, যদি ব্লগিং কৰি থাকোঁ। চ' মই অলপ কৰিছোঁ, থুলমূলকৈ আপোনালোকক বুজাই দিছোঁ, একো নাই। যদি আপোনালোকে নৰ্মেলি অনলাইন কাটি ল'ব টিকেটটো, যদি আপোনালোকে ৱেব চেকিং কৰিব পাহৰিও যায়, আপোনালোকে 200 টকা ফাইন ভৰি কৰিব পাৰে। আৰু দুদিন আগত ফ্লাইটৰ ডেটটো যেতিয়া আছিল, আৰু দুদিন আগত আপোনালোকে মোবাইলত অনলাইন ৱেব চেকিং কৰিব আৰু বৰ্ডিং পাছ ওলাই লৈ যাব, মই ছাজেষ্ট কৰিম। তেতিয়া খুব সুবিধা হয়, বৰ সোনকালে গ'লেও হয়, বৰ দেৰিকৈ গ'লেও হয়, বৰ বেছি সোনকাল নগ'লেও হয়। চ' মই ভাবিলোঁ মই ফ্লাইটত আকৌ ৰিটাৰ্ণ টিকেটো কাটিলোঁ। ৰিটাৰ্ণ টিকেটটো মই কেঞ্চেলো কৰিব লগা হ'ল, বিকজ মোৰ হাজবেণ্ডেই মোক নিব আহিলে। বাট তেওঁ নিব অহা কথা নাছিলে একচুৱেলি, তেওঁ কিবা এটা অফিচিয়েল কাম ওলাইছিলে, সেইকাৰণে তেওঁ আহিছিলে। চ' ফ্ৰেণ্ডছ, মই যোনটো বস্তুবোৰ কিনিলোঁ, মই ভাবিলোঁ মই এটা বেগ লৈ গৈছিলোঁ অকল ফ্লাইটত, আপোনালোকক দেখাইছোঁৱে। অকল সেই গ্ৰীণ কালাৰ বেগটো লৈ গৈছিলোঁ, জাষ্ট শ্বেম্পু কণ্টেইনাৰ বটলছ মই কিনি লৈছিলোঁ, আৰু খুবেই বেছি কম কোৱান্টিটিত বস্তু লৈ গৈছিলোঁ, যিখিনি মোৰ নহ'লে নহয়, বিকজ ঘৰ যোন পোৱাৰ লগে লগে মোৰ চব আছে তাতে, কাপোৰৰ পৰা আদি কৰি। চ' ফ্ৰেণ্ডছ, গুৱাহাটীৰ পৰা মই কি আনিলোঁ সেইটো মই আপোনালোকক এতিয়া দেখাম। চ' ফাৰ্ষ্ট মই যোনটো আনিলোঁ ফ্ৰেণ্ডছ, বহুত ইম্পৰ্টেণ্ট মোৰ কাৰণে হৈছে মেক ফাউণ্ডেশ্যন। মই ফাৰ্ষ্ট আপোনালোকক কৈছিলোঁ, মোৰ আগৰ ভিডিঅ' যোনটো 25 ফাৰ্ষ্ট কিনিলোঁ, NC 40 ছাজেষ্ট কৰিলে। এইবাৰ মই তাহাঁতক খুচি পেলাই আনিছোঁ যে আপোনালোকে মোক NC 37 দিয়ক, বিকজ মই অনলাইন পুৰা চাই গৈছিলোঁ আৰু কোনটো শ্বুট কৰিব। তাতেও তাহাঁতে দি দিয়ে, আপোনালোকক স্কিন টোন হিচাপে আপোনালোকে তাতে টেষ্টবিলাকৰ যিটো আছে আৰু টেষ্ট টিউববিলাক, সেইবিলাক আপুনি চাব পাৰে। চ' মোৰ এইটো NC 37 হয়। মই দোকানৰ পৰা কিনিব বেছি ছাজেষ্ট কৰোঁ, বিকজ মোৰ এনেকুৱা লাগে অনলাইন কিনিলে মেবি ঠগি দিয়ে যদি, মোৰ লাগে। তো মই যিহেতু গুৱাহাটীত যাওঁৱেই মাজে মাজে, মোৰ ঘৰ যিহেতু গুৱাহাটীত, তো তেতিয়াই মই এইটো পূৰা গৈ লৈ আনো, আৰু যদি মোৰ থাকেও ষ্টকত তথাপি লৈ আনো। চ' এইটো হৈছে, এইটো প্ৰাইচ হৈছে 2950। ইয়াৰ আপোনালোকৰ কি ক'ম, মই ইমান ভাল পাইছোঁ মেকটো। মেক ইজ মেক, মেকটো বহুত দেৰি টিকে, আৰু মই এইটো ফাউণ্ডেশ্যনে ভাল পাইছোঁ চবতছে দেই। আজিকালিতো ববি ব্ৰাউন ওলাইছে, সেইখিনিও টেষ্ট কৰিম ভাবিছোঁ, বাট মেকটো যিহেতু ইউজ কৰি
কৰি আছো এইটোৱে ইউজ কৰি থাকিম বাৰু এতিয়া সো এইটো মই আনিলো লগতে যিবোৰ বস্তু মই যোৰহাটত পোৱা নাই সেইবোৰ বস্তু মই আনিছো যেনে মই খুবই সিম্পল এযোৰ ইয়াৰিং এযোৰ মই ভাল পাওঁ এইবোৰ পিন্ধি চব কাপোৰৰ লগত গুচি যায় লগতে এইটো কিনিলো লগতে ফ্ৰেণ্ডছ তাতে মই অনলাইন শ্বপিঙো কৰিলো যেহেতু মই গুৱাহাটী বৰ বেছি দিন থকা কথা নাছিলে ষ্টিল মানে কি হ'ল টিকেটটো কেনচেলেই কৰিলো মই তাৰপিছত এইটো টপ কিনিলো তাতে অনলাইন এইটো এমেজনৰ পৰা কিনিছিলো ইয়াৰ প্ৰাইচ আণ্ডাৰ 400 আছিলে দেই এই টপটো কিন্তু মই পিন্ধি খুবেই বেছি ভাল পাইছোঁ খুব কমফৰ্টেবল হয় টপটো আৰু খুবেই বেছি ব্ৰাইট কালাৰ মানে আপোনালোকক পিন্ধিলে খুবেই বেছি বগা বগা দেখিব যদি তোমাৰ মিডিয়াম স্কিন টোনো আছে আৰু বগাবোৰতো বগাই দেখিব আপোনালোকে চাব পাৰে আৰু খুব ষ্ট্ৰেচেবল হয় মেটেৰিয়েলটো সো ফ্ৰেণ্ডছ মই চেণ্ডেল এযোৰো কিনিছিলোঁ মই ভাবিছিলোঁ অকলে ফ্লাইটত আহিলেও এইখিনি বস্তু মই লৈ আনিম বিকজ যোৰহাটত মই চেণ্ডেল বিচাৰি হেৰান হৈ গৈছিলোঁ মানে মই চিনিও নাপাওঁ একচুৱেলি ভাল দোকান সো মই কিনিলোঁ আপোনালোকৰ এযোৰ চেণ্ডেল কেনেকুৱা লাগিছে আপোনালোকৰ হিলটো বৰ বেছি নহয় বৰ বেছি হিল হ'লে মানে সদায় কাৰণে কমফৰ্টেবল নহয় আৰু মোক ডেইলি ইউজৰ কাৰণে লাগিছিলে সো এইটো হৈছে ইনযোৰ আপোনালোকে যদি দেখা পাইছে এযোৰ প্ৰাইচ 650 মান ল'লে সো ইমানখিনি বস্তু আনিলোঁ মই এবাৰ গুৱাহাটীৰ পৰা বৰ বেছি একো আনিব নোৱাৰিলোঁ ইনফেক্ট ঘৰৰ পৰা সো ফ্ৰেণ্ডছ আজিৰ ব্লগটো ইয়াতে সামৰণি কৰিলোঁ যদিহে ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ